নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে জানিব পাৰিব DME 2008 পদৰ এডমিট কাৰ্ড কেতিয়া মুকলি কৰা হ'ব। তো সম্পূৰ্ণ কথা জানিবৰ কাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰি শেষলৈ চাই থাকিব আৰু ভিডিঅ'টোৰ পৰা জানিব পাৰিব যে DME 2008 পদৰ এডমিট কাৰ্ড কেতিয়া মুকলি কৰা হ'ব। তাৰ আগতে বন্ধু-বান্ধৱীসকল, চেনেলটোত নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ এইখন চেনেলৰ পৰা নতুন আপডেটবিলাক পাই থাকিব। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে ইয়াৰ পৰা জানিব পাৰিব যে DME 2008 পদৰ এডমিট কাৰ্ড ৰিলিজ ডেট জুন মাহত দিয়া আছে আৰু জুন মাহৰ কিমান তাৰিখে এডমিট কাৰ্ডটো মুকলি কৰা হ'ব সম্পূৰ্ণ কথা জানিব পাৰিব। তো বন্ধুসকল, DME 2008 পদৰ এডমিট কাৰ্ড 15 পৰা 20 জুন তাৰিখৰ ভিতৰত মুকলি কৰি দিয়া হ'ব আৰু ডেট অফ এক্সামিনেশ্যন ইয়াত আপডেট চুন বুলি দিয়া আছে। ষ্টেটাছ অফ এডমিট কাৰ্ড কামিং চুন বুলি দিয়া আছে। তো বন্ধু-বান্ধৱীসকল, এতিয়ালৈকে আৰু এটা নটিফিকেশ্যন আহিব যে ষ্টেটাছ অফ এডমিট কাৰ্ড কামিং চুন আছে, তাতে এটা নটিফিকেশ্যন আহিব আৰু নটিফিকেশ্যনটোৰ সৈতে আপোনালোকে জানিব পাৰিব যে ফাইনেলি এডমিট কাৰ্ডটো কেতিয়া ডাউনলোড কৰিব পাৰিব। তো সম্পূৰ্ণ কথা জানিবৰ কাৰণে চেনেলটোত জড়িত হৈ থাকক আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনডাল বজাই ৰাখক, কাৰণ আমি যেতিয়াই ভিডিঅ'টো দিম আপোনালোকে নটিফিকেশ্যনৰ সৈতে চাব পাৰিব। ধন্যবাদ।